চাৰিওফালে উলহ মালহ পৰিৱেশ এখন নিকাহৰ প্ৰস্তুতি দৰাঘৰীয়া কইনাঘৰীয়া ওচৰ চুবুৰীয়া বন্ধু বান্ধৱ সকলোৰে মনত যেন উলাহৰ অন্তই নাই এটা সময়ত নিকাহৰ বাবে সাজু হ'ল কাজী সাজু হ'ল দৰা সাজু হ'ল কইনা আন সকলো বিবাহতকৈ এইখন বিয়ালৈ যেন মানুহৰ আগ্ৰহ বহুত বেছি কাৰণ এইখন বিয়াই আকৰ্ষণ কৰিছে বহুজনক আৰু এই বিয়াৰ দৰা কইনা আপোনাৰ মোতকৈ অকণমান বেলেগ শুকুৰবাৰে মানিকপুৰৰ ৩ নম্বৰ ভাণ্ডাৰা গাঁৱত সম্পন্ন হ'ল এইখন অগতানুগতিক বিবাহ কাৰণ দৰা মণিৰ আলিৰ উচ্চতা মাত্ৰ ২ ফুট আৰু এই ২ ফুট উচ্চতাৰ মণিৰ আলিৰ লগত ২০ বছৰীয়া ৱাছিয়া খাতুন নামৰ কইনাৰ বিবাহ সুকলমেই সম্পন্ন হ'ল এখন দোকান দি জীৱিকা নিৰ্বাহ কৰে মাত্ৰ ২ ফুট উচ্চতাৰ মণিৰ আলিয়ে হ'লেও এখন সুখৰ সংসাৰ জীৱনৰ হাঁহি কান্দোন আবেগ অনুভূতি সকলোবোৰে পৰিপূৰ্ণ হৈ আছে এওঁলোকৰ জীৱনো আপনি কি করে এনে কি করে আপনি গালামালের দোকান সকান দিছি আর আপনি যে বিয়া যে পাতিলে আপনার ভবিষ্যৎ পরিকল্পনা কি তার মানে পরিকল্পনা কি সংসার কর্ম ভবিষ্যতে আপনি তার মানে বিয়া পুরা সুখী তার মানে আপনি না পুরা কি দৰা আহি কইনা ৱাছিয়া খাতুনৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে লোকাৰণ্য হৈ পৰিল বিয়াঘৰ ফটো উঠিবৰ বাবে ওপৰা ওপৰি লগালে উপস্থিতসকলে আৰু অঞ্চলটোৰ ৰাইজৰ আন্তৰিক সহযোগিতাত ২ ফুট উচ্চতাৰ মণিৰ আলি আৰু তাতকৈ অকণমান ওখ ৱাছিয়া খাতুনৰ বিবাহ সুকলমেই সম্পন্ন হ'ল বঙাইগাঁৱৰ প্ৰত্যেকজন শহীদ ব্যক্তিয়ে কামনা কৰিলে এই দম্পতিৰ সুখময় জীৱন ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ